এই জীৱনত প্ৰশ্ন কৰা মানুহৰ সংখ্যাৰ ভিৰৰ লগতে উজানো উঠিছে, কিন্তু বুজি পোৱা মানুহৰ সংখ্যা শূন্য হৈ পৰিছে। সত্য তিতা, সেয়ে ইয়াক পোকে নধৰে আৰু ই স্থায়ী, কিন্তু মিছা অত্যধিক মিঠা, সেয়ে ইয়াক পোকে ধৰে আৰু ই অস্থায়ী। বাস্তৱক যিমান সোনকালে গ্ৰহণ কৰিব পাৰিব, সিমান সোনকালে জীৱনটো সহজ হৈ পৰিব। 1 মিনিটত জীৱন কেতিয়াও সলনি নহয়, কিন্তু মাজে মাজে 1 মিনিটত লোৱা সিদ্ধান্তই গোটেই জীৱনটো সলনি কৰি দিয়ে। আপোনাক ভাঙিব বিচৰা মানুহৰ সংখ্যা কেতিয়াও নকমে, সেয়েহে আপুনি নিজকে গঢ়িবলৈ শিকক। মানুহে বিচাৰিলেই যদি সকলোবোৰ পায়, তেনেহ'লে অপেক্ষাৰ কোনো মূল্যই নাথাকিব। আৰু মানুহে বিচাৰিলেই যদি সকলোবোৰ পাহৰি যাব পাৰে, তেনেহ'লে স্মৃতিৰ কোনো মূল্য নাথাকিব। কাৰো মনত আঘাত নিদিব, সুখী হ'ব নোৱাৰিব কেতিয়াও। ভাল পাব নোৱাৰিলে এটলিষ্ট অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকু পানী আপোনাৰ জীৱনৰ অভিশাপ হ'ব পাৰে। সপোন দেখা মানুহবোৰেই জোনৰ পোহৰত পথ বিচাৰি ল'ব পাৰে, আৰু তেওঁলোকেই সকলোতকৈ আগত ৰাতিপুৱাৰ সূৰ্য ওলোৱা দেখা পায়। আপোনাৰ যি আছে সেইটো কেতিয়াও অপচয় নকৰিব। মনত ৰাখিব, আপোনাৰ ওচৰত যি আছে সেইটো এটা সময়ত আপোনাৰ সপোন আছিল। আপোনাৰ জীৱনৰ উত্তম মুহূৰ্ত সেইটোৱেই যেতিয়া আপুনি বুজিব যে আপোনাৰ সমস্যাবোৰ বুজাৰ দায়িত্ব আপোনাৰেই। বেলেগ কোনেও আপোনাৰ সমস্যাবোৰৰ সমাধান উলিয়াব নোৱাৰে। একমাত্ৰ আপুনিয়ে উলিয়াব লাগিব ইয়াক সমাধান কৰাৰ উপায়। জয়ৰ কাৰণে বহুত সাধনাৰ প্ৰয়োজন, কিন্তু পৰাজয়ৰ কাৰণে এটা ভুলেই যথেষ্ট। এটা সম্পৰ্ক সুন্দৰভাৱে গঢ়ি উঠিবলৈ গোটেই জীৱন জীয়াই ৰখাৰ দায়িত্ব কেৱল মাত্ৰ এজনৰ নহয়, দুয়োজনৰে হোৱা উচিত। সেই সম্পৰ্ক কেতিয়াও নাভাঙে যি সম্পৰ্ক জীয়াই ৰখাৰ কাৰণে দুয়োজনে সমানেই চেষ্টা কৰে।